ঘৰকেইটাতে ডুঙালি সিফাললৈ হ'ব এইটো দিয়ক গাভিনী আছিলে না 5 মাহ আছিলে জগিলে আগত জগিলে আনিব পারে মেকানিক একদম কেনেকুৱা আগুনমূৰীয়া অকল ঘাঁহতে লাগি থাকে গাভিনী গৰুতে সেইটো কথাটো কি হ'লে দিম আমাৰ দুইটাই গ'লে আমি মেইলৰ মাটি মানে এতিয়া আহিব লাগিব গৰুজনী মৰিলে কাৰণে আমি এতিয়া গম পালোঁ নহ'লে আমাৰ কালি ট্ৰেক্টৰ চলি আমি লাগি থাকিলে থৰং নালাগে নহয় আমিয়ে পথাৰলৈ গৈ থাকোঁ দিব লাগে তেনেকুৱা মানে কি ট্ৰেন্সফৰ্মাৰ য'ত আছে পথাৰডোখৰ আপোনালোকৰ পথাৰডোখৰ আমাৰ হয় এতিয়া মানে ধৰি লোৱা এনেকুৱা হ'ল কথাটো এতিয়া এই এতিয়া গৰুজনী আজি এতিয়া কাৰেণ্টত লাগিলে যদি মানুহ হ'লহেঁতেন কি হ'লহেঁতেন কাইলৈতো আমাৰ ট্ৰেক্টৰ হাল বোৱাৰ কথা আছিলে যদি এতিয়া গৰুজনী যদি আজি নালাগিলেহেঁতেন কাইলৈ আমাৰ মানুহখিনি লাগিলেহেঁতেন ট্ৰেক্টৰখন লাগি থাকিলেহেঁতেন মানুহেদি লাগিলেহেঁতেন গতিকে ইয়াত প্ৰটেকশ্যনটো সোনকালে দিব লাগে চৰকাৰে নহ'লে এইখিনি আৰু বিপদ হ'ব এই বিপদে নহয় আৰু বিপদ হ'ব এতিয়া আজি এইটো দেখিলোঁ বুলিহে মই নিজে দেখিছোঁ গৰু ধাম ধাম আহি পৰিছে 5টা আছিলে এজনী ৰঙাজনী বামত আছিলে আৰু গাই এজনীয়ে পোৱালি 3টাই মানে সেই পানীত পৰি আছিলে যেতিয়া মানে কাৰেণ্টটো কাটিছে নহয় তেতিয়া এইকেইটা গৰু মানে উঠি পিনি লাহে লাহে মানে ঢলকচীয়া সিহঁতি উঠি গৈছে আৰু তেহেঁতি বেছি সময় হেৰি নকৰিলে তেহেঁতি পানীত পৰিলে যে সেইকাৰণে কাৰেণ্টটো মানে অকণমান হেৰি হৈ গ'ল আৰু তেহেঁতক মানে শ্বৰ্ট কৰিলে নেকি পথাৰডোখৰ আমাৰে হয় আমাৰ মানুহজন নাই মানে আজি বেছি দিন হোৱা মোৰ নাম লক্ষীমাই বৰা কাইলৈ এতিয়া ট্ৰেক্টৰ হাল লগালেহেঁতেন এতিয়া এইটো ঘটনা নোহোৱাহেঁতেন আমাৰ এতিয়া কাইলৈ কি ঘটনা হ'লহেঁতেন আমি ক'ব নোৱাৰিলোঁ নে এতিয়া তাৰমানে গতিকে সেইকাৰণে এইখিনি অকণমান চৰকাৰে তত্বাৱধান ল'ব লাগে আৰু ইমান ৰাস্তাৰ কাষত এতিয়া এইটো প্ৰটেকশ্যন দিব লাগে আজি এতিয়া গৰু মৰিছে কাইলৈ বা কি মৰে হয়নে বাৰু কিন্তু কাইলৈ আমাৰ যে বিপদ হ'লহেঁতেন এইটো খাটাং আজি যদি গৰুজনী নলগাহেঁতেন কি কৰিব এতিয়া গৰু মোৰে আছিলে এতিয়া কি কৰিব কওকচোন কাৰেণ্টৰ ইহঁতৰ ACB গাফিলতিৰ কাৰণে গৰুজনী এনেকুৱা হ'বলৈ পালে গাভিনী আছিলে এতিয়া 5 মাহৰ পিছত জগিলেহেঁতেন কি কৰিব এই এতিয়া মানুহ লগাহেঁতেন কি হ'লহেঁতেন বাৰু কাইলৈ চাওকচোন চিন্তা কৰি চাওক আৰু 2টা লাগি আছিলে এই 2টা মই ফোন কৰিলত সিহঁতি কাটি দিলত সেই 2টা যেনে তেনে উঠি গৈছে 5টা লাগি আছিল মানে কোনো ধৰণৰ একোৱে নাই যি লগালে এতিয়া মানুহ লগাহেঁতেন কি হ'লহেঁতেন তাত মুকলি কৰি পেলাই থৈ দিছে সিহঁতি চিন্তা কৰি চাওকচোন এতিয়া কি হ'ব মোৰ গৰুজনী 5 মাহ আৰু 3 মাহ 4 মাহৰ পিছত জগিলেহেঁতেন গৰুজনী এজনীয়ে গৰু আছিলে